নমস্কাৰ বন্ধুসকল, এইবাৰ 100 টকাত এখন বিলাহী বাহন নহয়, মাত্ৰ 50 টকাত দুচকীয়া বিলাহী বাহন। ইয়া চাওক, গোলাঘাটৰ লটাৰী। মাত্ৰ 50 টকাত 50খন দুচকীয়া বাহন আপুনি লাভ কৰিব পাৰিব। গোলাঘাটত অনুষ্ঠিত কৰা হৈছে এখন বিশেষ উপহাৰ কুপন খেল। ইয়া চাওক, মাত্ৰ 50 টকাতে লাভ কৰিব পাৰিব এখন দুচকীয়া বাহন। গোলাঘাট শিক্ষা আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত তৰফত গাঁৱৰ শিৱ মন্দিৰৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰা এই উপহাৰ কুপন খেলখনত প্ৰথম পুৰস্কাৰ হিচাপে আছে হাৰ্লি ডেভিডছন, দ্বিতীয় পুৰস্কাৰ আছে KTM ডিউক বাইক, তৃতীয় পুৰস্কাৰ আছে বুলেট 350cc, চতুৰ্থ পুৰস্কাৰ আছে কৰিশ্মা ZMR XMR, পঞ্চম পুৰস্কাৰত আছে পালচাৰ 220 আদি 50খনকৈ দুচকীয়া বিলাহী বাহনৰ গৰাকী হ'ব পাৰিব আপুনি। মাত্ৰ টিকেটৰ দাম 50 টকা। আজিকালি চাহ তামোল খালি আপোনাৰ 50 টকা খৰচ হৈ যায়। আপোনাৰ ভাগ্য পৰীক্ষা কৰক, 50 টকা দি এটা গোলাঘাটৰ টিকেট লওক। ইয়া চাওক, চৰকাৰ প্ৰশাসনৰ অনুমতি থকা এখন বৃহৎ উপহাৰ কুপন খেল। কেৱল ইমানেই নহয়, মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আছে আন এটা ভাল খবৰ, কাৰণ এই খেলৰ যিটো ধন ৰাহি হ'ব, সেই ৰাহিৰ ধনেৰে ধৰক এই উপহাৰ কুপন খেলখনৰ জৰিয়তে 50 গৰাকীকৈ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ অসম লোকসেৱা আয়োগ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব উদ্যোক্তাসকলে। আৰু বাছনি প্ৰক্ৰিয়াৰ বাবে দিব লাগিব বিশেষ পৰীক্ষা। আহক সকলোৱে ক্ৰয় কৰক 50 টকাত এটা উপহাৰ কুপন আৰু আপোনাৰ শৈক্ষিক দিশত আগুৱাই যাওক। দেৰি নকৰিব, স্ক্ৰীণত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰক। এতিয়াই যোগাযোগ কৰি 50 টকা দি এটা টিকেট ক্ৰয় কৰক আৰু আপোনাৰ ভাগ্য পৰীক্ষা কৰক। হয়তো আপুনি হাৰ্লি ডেভিডছন জিকি যাব পাৰে। ইয়া চাওক, প্ৰথম পুৰস্কাৰত আছে হাৰ্লি ডেভিডছন, দ্বিতীয় পুৰস্কাৰত আছে KTM ডিউক বাইক, তৃতীয় পুৰস্কাৰত বুলেট 350cc, চতুৰ্থ পুৰস্কাৰত কৰিশ্মা XMR। ইয়া চাওক, স্ক্ৰীণত কণ্টেক্ট নম্বৰ দিয়া আছে, এতিয়া যোগাযোগ কৰি টিকেট ক্ৰয় কৰক। ধন্যবাদ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।